ভগৱান আজি যে একদম ৰাতিপুৱাৰ পৰা কাম কৰি আমনি লাগি গৈছেগে আৰু এই কাপোৰ সোপা যে ইমান সোপা যে আছিলেও ধুবলে আজি জন্মাষ্টমী বুলি মুঠতে গোটেই ঘৰখনৰ কাপোৰবিলাক উলিয়াই ধুই আছো আৰু কেতিয়াকেনো শেষ হ'ব এই কামবিলাক কৰি আমনি লাগি গৈছেগে আৰু দেই জন্মাষ্টমী বুলি আকৌ গোটেই ঘৰৰ কাপোৰ সোপা আকৌ নুধুলে আকৌ বেয়া লাগে নহয় নিজৰে কিবা মনটো লেতেৰা লেতেৰা লাগি থাকে পায় পৰ্দাৰ পৰা আৰম্ভ কৰি একেবাৰে বিছনা চাদৰ আঁঠুৱালৈকে নুধুলে মোৰ যে মনটো একেবাৰে শান্তিয়ে নালাগে কিবা যেন ঘৰটো যেন লেতেৰা লেতেৰা নিচিনা লাগি থাকে বন্ধু বান্ধৱীসকল আপোনালোকলৈ জন্মাষ্টমীৰ বহুত বহুত শুভকামনা থাকিল দেই বোৱাৰী তোমাৰ কাপোৰ ধোৱা হৈছে নেকি মোৰো কাপোৰটো তাৰমানে ধুবলৈ মোৰ কাপোৰটো আমাৰ ধুই দিব আহে মই উলিয়াই দিছোঁ ৰ'বা যাম আকৌ ভণ্টি কিয় নাযামনো বাৰু মোৰ কাপোৰকেইটা ধুই হৈছেহে আকৌ ঘৰ চৰ মোহাৰিবলৈ আছেই এটা কাম কৰাচোন নহ'লে তুমি নহ'লে সেই ঘৰটো অকণমান মুচি দিব পাৰিবা নি বাৰু নাই মই নোৱাৰো দেই মোৰ ঘৰ চৰ মুচিব নোৱাৰো কিন্তু মই যা আকৌ আজিৰ দিনটোতে ঘৰটো মোহাৰিবলৈ তোৰ ইমান ঘৰ যে এলাহ নহয় ইমান সৰুতে তোৰ যে ইমান এলাহ নহয় বুঢ়ী হ'লে তইনো কি কৰিবি জানো পাই একো এটা নিজে কৰি ল'ব নোৱাৰিও চব বৌয়েকজনীলে পেলাই থ'ব তাই হ'ব মুচিছোগে বাৰু গৈছোঁ মই কাপোৰকেইটা উলিয়াই আনোগে দেই সঁচাকৈ দেই সময় বৰ গতিশীল সময় ক'ৰ পৰা কেনেকৈ কি হয়গৈ একো গম নাপায় আগতে কেনেকুৱা আছিলোঁ আৰু এতিয়া কেনেকুৱা হৈ গ'লোঁ একদম সলনি হৈ থাকিলোঁ দেই এবাৰ কাপোৰ ধুই হ'ল নহয় বাকী কামবিলাক কৰি মেলি আজৰি হৈ লওঁ তাৰপিছত লাহেকৈ নামঘৰলৈ ওলাব হ'বই আৰু মানুহৰ জীৱনটো যে সঁচাকৈ কেনেকৈ যে সলনি হৈ যায় আগতে নিজৰ কাপোৰকেইটাও ধুব নোৱাৰিছিলোঁ মায়ে ধুই দিছিলে সকলো কাপোৰ আজিকালি আকৌ ঘৰৰ গোটেই কামবিলাক কৰিব লাগিব আৰু নকৰিলেও জানো হ'ব নিজেইতো কৰিব লাগিব কাম কৰিব লাগিব আৰু গোটেই ঘৰ দুৱাৰ চাফা তাফা কৰি মেলি আজৰি হৈ ভাত পানী খুৱাই বোৱাই চব আজৰি হ'ব লাগিব আগতেতো ঘৰত একোৱেই কাম কৰা নাছিলোঁ ৰাজকুমাৰীৰ পৰা আহি পিনে এতিয়া একদম কাম কৰা বাইহে হৈ গৈছোঁ আৰু দেই দিনক দিনে এইবাৰ গৈ পিনে নামঘৰলৈ ওলাওঁগৈ আৰু সেৱা কৰিবই হ'ব এতিয়া দবাই খুৱাব বলা সোনকালে যাওঁ নামঘৰলৈ মা কেতিয়াবাই গ'ল নহয় খুৰী পালেহি ন পালোহি ল'ৰাহঁতে কিন্তু এইবাৰ নামঘৰটো বৰ ধুনীয়াকৈ সজাইছে কিন্তু দেই ইমান ধুনীয়াকৈ কলপুলি ৰুই দিছে কিবা মনটো একেবাৰে ভাল লাগি গৈছেগৈ এইবাৰ কিন্তু ল'ৰাখিনিয়ে কম কষ্ট কৰা নাই আকৌ কলপুলি চলপুলি ৰুই নামঘৰটো বৰ ধুনীয়াকৈ সজাইছে কিন্তু দেই আমিহে খালি পুৰা হলোগে আৰু ৰাতি আকৌ পাতিবলৈ আকৌ আজিকালি জন্মাষ্টমী পাতিবলৈ আকৌ আজিকালি দেহাই নোকোলাইগে ল'ৰাখিনিয়ে ৰাতি পাতিম বুলিয়ে কৈছিলে আমিবিলাকেহে বোলো নোৱাৰো বুলি ক'লো এতিয়াহে দিনতে পাতিব লগা হৈছে আৰু হ'ব আৰু দিয়া দিনত পাতিলে সুবিধাহে হয় আকৌ ৰাতি আকৌ কাৰেণ্টৰ কথাও থাকে নহয় কাৰেণ্টটো আকৌ টিক গৈয়ে থাকে নহয় দিনত পাতিলে ভালেই এতিয়া ব'লা পিছে নামঘৰৰ ভিতৰলৈকে যাওঁ ব'লক খুৰীদেউ আমিও ভিতৰলৈ যাওঁ ব'লা চাহ তাহো দিব লাগিব নহয় আকৌ ভকতক ৰাইজসকলক ব'লা ভিতৰলৈ যাওঁ